বাপৰে বাপ, বাহিৰত কিমান ৰ'দ দেখিছেনে? অহ' ইমানেই ৰ'দ ঐ। তাকে ভাবিছো এই গৰমত নহৈছে আৰু অকমান ছালখনৰে যত্ন লৈ লওঁ দেই। নহ'লে গৰমত একদম মুখ চেচ। এনেটোতো একেবাৰে অৱস্থা নাইকিয়া হৈ আছোৱেই। তাকে ভাবিছো নাই নহয় দেই, ইমান গৰমত অকমান কিবা এটা লগাই লওঁ ন, নহয় জানো বাৰু? এয়া এল'ভেৰা জেল, তাতে একদম এই 3-4 টোপমান দি ল'লো নাৰিকল তেল দেই। ধুনীয়াকৈ মিক্স কৰি লগাই দিম এতিয়া মুখখনত বলক। তেতিয়াহে ধুনীয়াকৈ বিউটিফুল হৈ থাকিব পাৰিম, নহয় জানো? ৰখিবলৈ নাই আৰু দেই গাইজ, লগাই দিলো আৰু। ইয়া ধুনীয়াকৈ লগাই ল'লো দেই অকমান মুখখনত। এয়া দেখিছে ন, একদম ধুনীয়াকৈ লগাই ল'লো। আমাকো যেনেকৈ অকমান গৰমত গাটো একদম ঠাণ্ডা পৰি থাকিবৰ কাৰণে বিচাৰো, নহয় জানো? ঠিক তেনেকৈ আমাৰ ছালবিলাককো অকমান ঠাণ্ডা হৈ থাকিবলৈ মন যায়। সেইটো কাৰণে ভাবিলোঁ আজি অকণমান এল'ভেৰা লগাই লওঁ। এল'ভেৰাতে দুটোপ নাৰিকল তেল দি ল'লো, দি লৈ পেলাই ধুনীয়াকৈ লগাইছোঁ। তেতিয়াহে একদম মানে ছালখন আমাৰ সতেজ হৈ থাকিব, কোমল হৈ থাকিব, নহয় জানো? তাৰপাছতে লগাম এইটো এটা পেষ্ট, একদম বেলেগ পেষ্ট আৰু দেই। এইটো পেষ্ট লগাম মানে মোৰ এই ভৰি গোৰোহাটোত, দেখিছে নহয় কেনেকুৱা হৈছে? মানে বহুত মই ভাল পাইছোঁ, যথেষ্টখিনি আৰাম পাইছোঁ মই এই পেষ্টটোৰ পৰা দেই। আপোনালোকক এই পেষ্টটো বাৰু মই ভিডিঅ' আপলোড কৰি থোৱা আছে, চাব বাৰু দেই। নহ'লে এই পেষ্টটোৰ পৰা মই বহুতখিনি যথেষ্টখিনি মোৰ এই গোৰোহা ফটাটো মানে মই ভাল পাইছোঁ। গতিকে একদম লগাই লওঁ ধুনীয়াকৈ। দেখিলে মই একদম ধুনীয়াকৈ লগাই ল'লোঁ দেই। এইখনতো লগালোঁ, তাৰপাছতে আপোনালোকে চাওক এইখনতো লগাই ল'লোঁ। একদম ধুনীয়াকৈ দুইখন ভৰিতে মই ধুনীয়াকৈ একদম মুখতো আপোনাৰ লগালোঁ, ভৰি গোৰোহাটো লগালোঁ। দুইফালে আজি মানে যথেষ্ট যত্ন লৈছোঁ, কাৰণ মানে ইফালে কৰোঁতে মই লগোৱা নহ'লেই। গতিকে আজি মই আপোনালোকক যিটো দেখালোঁ, এইটো এটা পেষ্ট আৰু মুখত লগোৱা দুয়োটাৰ ভিডিঅ' মই দীঘল ভিডিঅ' আপোনালোকৰ আপলোড কৰি থোৱা আছে। যদি আপোনালোকে চোৱা নাই তেন্তে গৈ পেলাই চাব পাৰিব, কিন্তু বহুত আৰাম পাব দেই, এবাৰ লগাই পেলাই চাব।